গতিকে APDCL দিয়াৰ পিছত 93 ঘৰ উচ্ছেদ হ'ব এই কথাটো আমি জানিব পাৰিছোঁ। ইয়াৰ ভিতৰত কিছু জনজাতীয় লোক আৰু খিলঞ্জীয়া লোক আছে আৰু কিছু লোক অবৈধ বেদখলকাৰী লোক আছে। আমি BTC চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ, যিসকল খিলঞ্জীয়া, যিসকল জনজাতি, তেওঁলোকক উচিত মূল্য দি তেওঁলোকক সুৰক্ষা দিয়ক। কিন্তু যিখিনি মানুহ বহিৰাগত বা অবৈধ প্ৰব্ৰজনকাৰী, তেওঁলোকৰ BTCত স্থান দিব নালাগে। কাৰণ অবৈধ ব্যক্তিক যদি আমি মানে এই অঞ্চলত যদি স্থান দিওঁ, তেতিয়া অন্যান্য যিবিলাকত মানে বেদখল চলাই আছে এইখিনিক আমি বহিষ্কাৰ কৰিব নোৱাৰিম। আমি ট্ৰাইবেল সংঘই বহুদিনৰ আগৰ পৰাই আহ্বান জনাই আছোঁ চৰকাৰক, BTC চৰকাৰক আৰু অসম চৰকাৰক, যে BTCত 4 লাখ বেদখলকাৰী আছে। সেই বেদখলীক উচ্ছেদ কৰিব লাগে বুলি আমি দাবী জনাই আছোঁ আৰু সেইটো আজিলৈকে কৰা নাই। আমি দেখিছোঁ দৰংগা মেলাও ইতিমধ্যে মানে অবৈধ বেদখলীৰ কবলত আছে। হাইকোৰ্টেও ইতিমধ্যে নিৰ্দেশ দিছে এই বেদখলীক উচ্ছেদ কৰিব লাগে, কিন্তু BTC চৰকাৰে উচ্ছেদ কৰাৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই। ঠিক তেনে আমি যদি চাওঁ, BTC অঞ্চলত মানে বহিৰাগত লোকসকলক মাটি অৱতৰণ দি আছে, যেনে ৰামদেৱক হাজাৰ হাজাৰ বিঘা তামোলপুৰত, তামোলপুৰৰ কুমাৰীকাটাত আৰু চিৰাঙত তেনেকৈ মাটি অৱতৰণ কৰিছে। কিন্তু ইটোৰ পৰা কি হৈছে যে জনজাতিসকল বা এই অঞ্চলৰ কোনো মানুহে একো লাভ হোৱা নাই, এটকাৰো লাভ হোৱা নাই। গতিকে এনেকুৱা অনুষ্ঠানবিলাক মানে BTCত ৰাখি কোনো লাভ নাই। গতিকে BTC চৰকাৰক আমি আহ্বান জনাইছোঁ, এনেকুৱা অনুষ্ঠানবিলাকৰ আবণ্টন দিয়া বন্ধ কৰিব লাগে আৰু এই মাটিবিলাক মানে যি আবণ্টন হৈছে সেইটো বাতিল হ'ব লাগে। এতিয়া আমি দুটামান কথা মানে আহ্বান জনাইছোঁ যে APDCL হোৱাৰ পিছত ইয়াত চাকৰি কিমানজনে পাব আমাৰ এই অঞ্চলৰ মানুহে, জনজাতিসকল কিমানে চাকৰি পাব, এই কথাখিনি নিশ্চিত হ'ব লাগে। এনেই উদ্যোগ এটা স্থাপন কৰিলেই নহয়, উদ্যোগ স্থাপন কৰাৰ লগে লগে বহিৰাগত মানুহখিনি ইয়াত আহি যাব আৰু ইয়াত বহিৰাগত মানুহখিনি আহি এই অঞ্চলৰ মাটি দখল কৰিব আৰু ভোটাধিকাৰ লোৱাৰ পিছত আমাৰ কি হ'ব, BTC অঞ্চলটো আৰু মানে বিঘ্নিত সমস্যাত পেলাব। গতিকে সেইকাৰণে BTC চৰকাৰে কথাখিনি নিশ্চিন্তভাৱে চিন্তা কৰিব লাগিব যে এই মানুহখিনি ইয়াত আহি যাতে ভূমি অধিকাৰ নাপায় আৰু ভোটাধিকাৰ নাপায়, এই কথাখিনি চিন্তা কৰিব লাগে। আৰু আমাৰ কমচে কম স্থানীয় মানুহখিনি 75% আৰু অন্যান্য 25% চাকৰি নিশ্চিত কৰিব লাগে। আৰু যদি সেইটো কৰিব নোৱাৰে তেতিয়াহ'লে আমি সদায় প্ৰতিবাদ কৰিম আৰু প্ৰতিবাদ কৰাৰ কাৰণে আমি সদায় সাজু আছোঁ। আৰু আমি এই 4 লাখ বিঘাৰ যিটো কোৰ্টে নিৰ্দেশ দিয়াৰ পিছতো কৰা নাই, সেইটো উচ্ছেদ কৰিব লাগে। ফৰেষ্ট অঞ্চলবিলাকত যি বেদখল চলাই আছে এইবিলাক উচ্ছেদ কৰিব লাগে। আৰু ফৰেষ্ট বিলাকত আমাৰ যি মানে জনজাতিসকলে পাব লগা ভূমি এইটো আবণ্টন দিব লাগে, সেইটো আমি দাবী জনাইছোঁ। যদিও অন্য আগৰ দিনবিলাকত BTC চৰকাৰে যদি এইবিলাক কথা মানে গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আমি ট্ৰাইবেল সংঘই আন্দোলন কৰাৰ কাৰণে সদায় প্ৰস্তুত আছোঁ।